নমস্কাৰ বন্ধুসকল, ৰামধেনু চেনেললৈ বহুত বহুত স্বাগতম। আজি যাম আমি এজন যুৱকৰ ওচৰতে কলৰ খেতি আৰু গাহৰি ফাৰ্ম চাবলৈ। কেনেকুৱানো আপোনাৰ খেতি হৈছে চামগৈ আৰু আপোনালোকক দেখাম। বলক ভিডিঅ'টো আমি আৰম্ভ কৰিম। Close till I get up. Time is barely on our side. I don't wanna waste what's left. The storms we chase are leading us, and love is all we'll ever trust. Yeah, no, I don't wanna. পাই গ'লো পল্লৱগুৰি ঘৰ। এতিয়া আপোনালোকক দেখাম গাহৰি ফাৰ্ম আৰু কলৰ বিষয়ে পল্লৱগুৰিৰ কিছু কথা সুধিম। কিদৰে দুবাৰকৈ 20 আৰু 21 বৰ্ষত আপোনাৰ পুৰস্কাৰ পাবলৈ সম্ভৱ হ'ল, আপোনাৰ পল্লৱদাৰ মুখে কিছু কথা জানিম। আৰু গাহৰি ফাৰ্ম আৰু কলৰ খেতি কেনেকৈ কৰে আপোনালোকক কিছু কথা ক'ব পল্লৱগুৰি। বলক ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। আপোনাৰ শ্ৰেষ্ঠ বঁটা দুবাৰকৈ আপোনাৰ 20 আৰু 21 বৰ্ষত পাবলৈ কেনেকৈ সক্ষম হ'ল পল্লৱদাৰ মুখে জানো আহক। নমস্কাৰ। মোৰ এই বঁটা যিহেতু বহুতো নিউজ চেনেল কোৱাও হৈছে আৰু আজিও যিহেতু তোমালোক আহিছা এতিয়া কৈছোঁ আৰু মানে কথাটো কি হ'ল, 2020 বৰ্ষত মোৰ জানুৱাৰী মাহত ছাৰ্ভে হৈছিলে তামিলনাডুৰ পৰা, আৰু তাৰপৰা এই কলৰ ফাৰ্মৰ বিশেষকৈতো তাৰপিছত ছাৰ্ভে কৰাৰ পিছত নেক্সট 21 আগষ্টত তামিলনাডু ICRয়ে মোক এই বেষ্ট বানানা ফাৰ্মাৰ এৱাৰ্ড দিছিল, প্ৰথমটো নেশ্যনেল এৱাৰ্ড। তাৰপিছত নেক্সট পালোঁ আকৌ 21 বৰ্ষত তোমাৰ যিটো বাগানৰ মাজত কল খেতি, সেইটো গোটেই অল ইণ্ডিয়াত ছাৰ্ভে হৈছিলে, যিহেতু প্ৰথম ময়ে কৰিছিলোঁ। আৰু সেই তাৰ ওপৰত মোক এই 21 বৰ্ষত 27 ফেব্ৰুৱাৰী দিনাখন দিল্লীত তোমাৰ এই ইন'ভেটিভ এৱাৰ্ড পাবলৈ সক্ষম হয়। যিহেতু আপোনালোকৰ কল খেতি দেখালোৱে আপোনালোকৰ বাগানত, আপোনালোকো আহি আপোনাৰ চাব পাৰিব কল খেতি কেনেকৈ কৰে। আপোনালোকৰ পল্লৱদাই আপোনাক চব জনাই দিব। আপোনালোকৰ পল্লৱদাৰ দুআষাৰ সুধোঁ আৰু আমি ভিডিঅ'টো আমি সমাপ্ত কৰিব লাগিব। পল্লৱদাৰ যিহেতু টাইম নাই, পল্লৱদা দুআষাৰ কওক। কল খেতিটো একো নাই, কৰিবলৈ সহজ। যিহেতু বাগানৰ মাজত মই কৈ আছোঁ অকণমান জটিল, আৰু এনেই যদি ফুল মুকলি মাটি থাকে তেতিয়া প্ৰায় 8-10 ফুটৰ আঁতৰে আঁতৰে ৰোপণ কৰিব লাগে প্ৰত্যেকজোপা কলপুলি। আৰু কলপুলি সদায় গাঁতটো 1.5 ফুট বহল 1.5 ফুট দ খান্দিব লাগে। তাৰপিছত আৰু পুলি বাছনি কৰোঁতে সদায় সাৱধান হ'ব লাগে। প্ৰতিটো পুলি কল মানে খেতিৰ কাৰণে ৰোপণ কৰিবৰ কাৰণে প্ৰতিটো পুলি মানে উপযুক্ত নহয়, যিহেতু যিখিনি কলপুলি তৰুৱা লাগেদি থাকে আগদচীয়া গুৰিটো শকত, তেনেধৰণৰ পুলি বাছনি কৰি ল'ব লাগে এই ফাৰ্মিং লাইনত কৰিব বিচাৰিলে। আৰু তেতিয়া কি হয়, ভৱিষ্যতে সেই কলপুলিটোৰ পৰা সুস্থ সবল এথোকা কল আশা কৰিব পাৰি। আৰু গতিকে তেনেদৰে আৰু ৰোৱাৰ সময়ত এটা নিৰ্দিষ্ট গাঁত কৰি তাত ফুৰাদন মিশ্ৰিত কৰি বোকা কৰি তাত মুহাটো জোবাই পেলাই যোনডোখৰ মাটিত খেতিটো কৰা হয় তালৈ নি পেলাই পুলিটো ৰোপণ কৰিব লাগে। আৰু যিহেতু তেতিয়া কোনো ধৰণৰ বীজাণুৱে কলপুলিটোক আঘাত কৰিব নোৱাৰে আৰু সুস্থ সবল হৈ সোনকালে বাঢ়িবলৈ যত্ন কৰে। সেইখিনি আৰু আপোনাৰ কলপুলি আপোনাৰ কাষ্টমাৰ আহিলে আপোনালোকৰ বিক্ৰী হয়নে? কলপুলিটোতো মোৰ বুকিং থাকে, এতিয়া প্ৰায় জুন মাহলৈকে বুকিং আছে। এনেই এতিয়া দিব পৰা নহ'ব, সেই কোনোবাই যদি নিবলৈ ইচ্ছা কৰে সেই বুকিং কৰিব লাগিব, জুলাই মাহত পাব। কলপুলি ৰেট কেনেকৈ লৈছে? মোৰ পাৰ পিচ 30 ৰুপিজ, এটা পুলিত 30 টকাকৈ দিব লাগিব। আৰু সেই তেনেধৰণে খালি লগালগ বিচাৰিলে নাপাব আৰু মানে কি হয় আগতীয়াকৈ বুকিং কৰা মানুহ আছে, তেখেতসকলক দিয়াৰ পিছতহে দিব পাৰে।
যদি ভিডিঅ'টো ভাল পালে লাইক কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো প্ৰেছ কৰি অলপ ক্লিক কৰি দিব ধন্যবাদ